হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। যিহেতু এতিয়া জলফাইৰ ছিজন, সেইবাবে মই আপোনালোকৰ বাবে লৈ আহিছোঁ জলফাইৰ জেলি। জলফাইৰ জেলি মই কেনেদৰে বনাওঁ, ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। জলফাইৰ জেলিৰ বাবে মই হাফ কিলো জলফাই লৈ লৈছোঁ। জলফাইৰ জেলিৰ বাবে মই আধা কিলো জলফাই লৈ লৈছোঁ। জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ। ধুই পেলাই মই আজি লৈছোঁ চুৰিৰে, দেখিব পাৰিছে। এতিয়া মই জলফাইখিনি 10 মিনিটৰ বাবে বইল দিম। বইলৰ বাবে গেছটো অন কৰি পানী গৰম দি দিছোঁ। এচামুচ নিমখ দি দিছোঁ। এতিয়া ইয়াত জলফাইখিনি দি দিম। গেছৰ ফ্লেমটো হাইত ৰাখি 10 মিনিটৰ বাবে জলফাইখিনি বইল হ'বলৈ দিম। দেখিব পাৰিছে জলফাইৰ কালাৰটো লাহে লাহে চেঞ্জ হৈ আছে। 4-5 মিনিটৰ বাবে ঢাকনি এখনেৰে ঢাকি দিম। জলফাইখিনি 10 মিনিট হৈ গ'ল বইল দিবলৈ। এতিয়া মই ঢাকনিখন গুচুৱাই দিছোঁ। একেবাৰে জলফাইখিনি ধুনীয়াকৈ সিজি গৈছে, চাব পাৰিছে। 10 মিনিট হৈ গৈছে। মোৰ গেছটো অফ কৰি দিছোঁ। মোৰ জলফাইখিনি ডাঙৰ চাইজৰ আছিলে, সেইবাবে মই 10 মিনিটমান বইল কৰি ল'লোঁ। যদি জলফাই সৰু চাইজৰ হয় 5 মিনিট 6 মিনিটমান ৰাখিব। চাঙলী এখন লৈ লৈছোঁ। চাঙলীখনত মই জলফাইখিনি নমাই ল'ম। পানীখিনি আঁতৰি মই চুৰিৰে হালকা প্ৰেছ কৰি লৈছিলোঁ। প্ৰেছ কৰি ল'লে কি হয়, সোনকালে সিজি যায়। সেইবাবে আপোনালোকে প্ৰেছ নকৰিলেও একো প্ৰব্লেম নাই। জাষ্ট জলফাইখিনি ভালদৰে সিজুৱাই ল'ব। জলফাইখিনি পানী আঁতৰি গৈছে আৰু মই এইটো শ্বেপতে কাটি লৈছোঁ, চাব পাৰিছে। জলফাইখিনি মোৰ কটা হৈ গ'ল। টো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই পাঁচফোৰণ দি আছোঁ। এচামুচ দিছোঁ। পাঁচফোৰণটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে বা নিদিব পাৰে, একো প্ৰব্লেম নাই। 10 ছেকেণ্ডমান লৰাই দিব। গেছৰ ফ্লেমটো ল'ত ৰাখিব। দহ ছেকেণ্ড হৈ গ'ল মোৰ। ইয়াতে মই জলফাইখিনি দি দিছোঁ। লৰাই দিব। মোৰ আধা কিলো জলফাই আছিলে, সেইবাবে মই আধা কিলো চেনি লৈ লৈছোঁ। জেলিত চেনিৰ পৰিমাণটো অলপমান বেছিকৈ লাগে। আপোনালোকে মিঠাইও ইউজ কৰিব পাৰে, একো প্ৰব্লেম নাই। মই চেনি খাই ভাল পাওঁ, সেইবাবে মই চেনি লৈ লৈছোঁ। চেনি দি আছোঁ। ভালদৰে লৰাই দিব। গেছৰ ফ্লেমটো ল'ত ৰাখিব। যিহেতু মই বইল কৰোঁতে অলপমান নিমখ দিছিলোঁ, এতিয়া মই হাফ চামুচ নিমখ দি আছোঁ। জলকীয়া গুড়ি দি আছোঁ। আৰু অলপমান দিছোঁ, হাফ চামুচ। 1.5 চামুচ দি দিছোঁ মই। জ্বলা, মিঠা আৰু নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি দিব। মই সৰহকৈ অলপমান ভাল পাওঁ, সেইবাবে অলপমান বেছি দি দিছোঁ। মাজে মাজে লৰাই থাকিব। গেছৰ ফ্লেমটো ল'ত ৰাখিব। ইয়াতে মই পানী ইউজ কৰা নাই। চেনি দিয়াৰ পিছত চেনি গলি গৈ পেলাই এনেকুৱা হয়। লৰাই থাকিব। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ। আপোনালোকে যিকোনো টেঙা ফলৰ জেলি এনেদৰে একে প্ৰচেছেৰে বনাব পাৰে।
আপোনালোকে যিকোনো টেঙা ফলৰ জেলি এনেদৰে একে প্ৰচেছেৰে বনাব পাৰে। 40-45 মিনিটৰ ভিতৰত মোৰ জলফাইৰ জেলি একেবাৰে ৰেডি। চাব পাইছে বহুত ধুনীয়া কালাৰটো আহিছে। আপোনালোকে বস্তু অনুযায়ী যিকোনো বস্তু লৈ ল'ব। বস্তু অনুযায়ী আপোনালোকে যিকোনো পৰিমাণটো লৈ ল'ব। এনেদৰে যিকোনো টেঙা ফলৰ জেলি বনালে বহুত দিনলৈকে ভালে থাকে। জেলিখিনি মোৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই এখন বাটিত ঢালি ৰাখি দিম। এয়া মোৰ জলফাই জেলি একেবাৰে ৰেডি। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।